বঙাইগাঁও জিলাৰ অভয়াপুৰীত সাংবাদিক সুৰক্ষাক লৈ চাঞ্চল্যকৰ ঘটনা। সাংবাদিক বিক্ৰম ৰঞ্জন ৰায়ক নিজৰ ঘৰত আহি হত্যাৰ ভাবুকি প্ৰদান কৰে। অভয়াপুৰীৰ বাসিন্দা তথা অসমৰ এগৰাকী ছেটেলাইট চেনেলৰ সাংবাদিক বিক্ৰম ৰঞ্জন ৰায়ক লাচিত সেনা নামৰ এক সংগঠনে ভাবুকি প্ৰদান কৰে। প্ৰায় 15জনীয়া গুণ্ডা দল ঘৰৰ পৰিয়ালৰ সন্মুখতে সাংবাদিকজনক লক্ষ্য কৰি ভয়ংকৰ ভাবুকি দিয়া বুলি জানিব পৰা গৈছে। গুণ্ডা দলটোৰ নেতৃত্বত আছিল প্ৰাণজিৎ দাস, ৰূপম কলিতা আৰু জিতু নামৰ এজন ব্যক্তি। সাংবাদিকজনৰ অভিযোগ অনুসৰি তেওঁলোকেই সাংবাদিকজনক হত্যাৰ ভাবুকি দিয়ে। ঘৰৰ পৰিয়ালৰ সন্মুখতে হোৱা এই ঘটনাই বিক্ৰম ৰঞ্জন ৰায়ক অতি বেছি আতংকিত কৰি তুলিছে। সাংবাদিকগৰাকীয়ে ইতিমধ্যে অভয়াপুৰী থানাত এজাহাৰ দাখিল কৰিছে। ঘটনাৰ পিছত সাংবাদিক সমাজত চাঞ্চল্য সৃষ্টি হৈছে আৰু সুৰক্ষাৰ প্ৰশ্ন উত্থাপিত হৈছে। সাংবাদিকসকলৰ ওপৰত একৰাশি আক্ৰমণ আৰু ভাবুকিৰ এই ঘটনাই প্ৰশাসনক পুনৰ এবাৰ কঠোৰ প্ৰশ্নৰ সন্মুখীন কৰিছে। কিমান সুৰক্ষিত আমাৰ সংবাদকৰ্মীসকল? চৰকাৰী সুৰক্ষাৰ অভাৱৰ অভিযোগো উত্থাপিত হৈছে। অভয়াপুৰীৰ পৰা আনিছ আলীৰ ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট ৰিপৰ্ট। লাচিত সেনা নামৰ এটা সংগঠন আছে আৰু সেই সংগঠনক আচলতে আমিও শ্ৰদ্ধা কৰোঁ, কাৰণ তেওঁলোকে অসমীয়াত হৈ যথেষ্ট কাম কৰিছে। কিন্তু এই লাচিত সেনাৰ নাম লৈ একাংশ পাপত গজা নেতাই আচলতে গুণ্ডাগিৰিৰ সৃষ্টি কৰিছে অভয়াপুৰীত। আৰু আজি এই লাচিত সেনাৰ নাম লৈ একাংশ পাপত গজা নেতাই মোৰ ঘৰত গৈ, মোৰ ঘৰৰ পদূলি মুখত গৈ মোক হত্যাৰ ভাবুকি দিয়ে। আৰু তেওঁলোক হ'ল প্ৰাণজিৎ দাস, ৰূপম কলিতা আৰু জিতু বুলি গম পাইছোঁ। আৰু তেওঁলোকৰ নেতৃত্বত প্ৰায় 10-15জনীয়া দল এটাই গৈ তেওঁলোকে মোৰ ঘৰৰ পৰা মাতি আনি মোৰ ঘৰৰ একদম পদূলিতে তেওঁলোকে মোক মাৰি বা অশ্ৰাব্য কিছুমান ভাষা, যিবিলাক ভাষা আচলতে ক'ব নোৱাৰি, তেনেকুৱা ভাষা দি মোক ভাবুকি প্ৰদান কৰে। আৰু অভয়াপুৰীত চহৰত আহিলে মোক মাৰি পেলাব বুলি ভাবুকি দিয়ে। আৰু তাতোকৈ ডাঙৰ কথা যে এই কামখিনি হৈছে এখন বেনাৰত ভুল ধৰাক লৈ। তেওঁলোকৰ এখন বেনাৰ লিখিছিল আৰু সেই বেনাৰত এটা বানান ভুল হৈছিল, আৰু সেই বানানটো মই ভুল ধৰিছিলোঁ। আৰু ভুল ধৰাটোৱে মোৰ আচলতে এটা ভুল বুলি তেওঁলোকে ক'লে, আৰু সেই ভুলটোৰ কাৰণে আজি তেওঁলোকে মোক হত্যাৰ ভাবুকি পৰ্যন্ত দিলে। এতিয়া মই অভয়াপুৰী আৰক্ষী থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰিছোঁ, আৰু এই ক্ষেত্ৰত বঙাইগাঁও জিলা আৰক্ষী অধীক্ষক বা অভয়াপুৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ মই উপযুক্ত পদক্ষেপ অনুৰোধ জনাইছোঁ। আৰু লগতে বীৰ লাচিত সেনাৰ যিসকল সন্মানীয় কেন্দ্ৰীয় নেতৃত্ববৰ্গ আছে তেওঁলোকক অনুৰোধ জনাইছোঁ, আচলতে এনেকুৱা ধৰণৰ লোকক তেওঁলোকৰ সংগঠনত ৰাখিব নালাগে। যি লোকে তেওঁলোকৰ সংগঠনৰ ভাৱমূৰ্তি বিনষ্ট কৰে, এইসকল লোকক অনতিবিলম্বে সংগঠনৰ পৰা বহিষ্কাৰ কৰিব লাগে। আৰু যি সংগঠনৰ যি এটা পবিত্ৰ ভাৱমূৰ্তি আছে, সেই ভাৱমূৰ্তি বজাই ৰাখিব লাগে। আৰু ধৰক এনেকুৱা ধৰণৰ প্ৰায় সংঘটিত হৈ থাকে সাংবাদিকক ভাবুকি বা তেনেকুৱা ধৰণৰ, কি ক'ব এই বিষয়ে? হয়, দেখা গৈছে যে আজি একদম মোৰ ঘৰৰ পদূলিত, মানে মোৰ ঘৰতে আচলতে মই নিৰাপত্তাহীনতাত ভুগিছোঁ। এই ক্ষেত্ৰত মই ৰাজ্য চৰকাৰৰো এটা, যিসকল সাংবাদিক আছে প্ৰায় বিভিন্ন ক্ষেত্ৰত সাংবাদিকসকল তেনেকুৱা ভাবুকিৰ সন্মুখীন হৈ আছে। আজি মই নিজেই বলি হ'লোঁ, মোৰ ঘৰৰ সন্মুখত, মোৰ পৰিয়ালৰ সন্মুখত মোক তেওঁলোকে হত্যাৰ ভাবুকি দিলে। গতিকে সাংবাদিকসকলৰ নিৰাপত্তাৰ ক্ষেত্ৰত চৰকাৰে এক গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগে। আপুনি এটা পজিশ্যনত কাম কৰি আছে? হয়, মই NB নিউজৰ বঙাইগাঁৱৰ ব্যুৰ চিফ হিচাপে আছোঁ, আৰু সেই সূত্ৰে মই বিভিন্ন বাতৰি, কাৰণ আমি সংগঠনবিলাকৰ ভাল কাম কৰিলে প্ৰশংসা কৰিমেই আৰু বেয়া কাম কৰিলে সমালোচনা কৰিমেই। গতিকে সমালোচনা কৰাটোৱে আচলতে আজি মোৰ ভুল হ'ল। তেওঁলোকে অভয়াপুৰী আঞ্চলিকৰ সমিতিত থকা বুলি মই গম পাইছোঁ, আৰু ইতিমধ্যে তেওঁলোকৰ কেন্দ্ৰীয় নেতৃত্ববৰ্গও মোৰ লগত যোগাযোগ কৰিছে। গতিকে এই ক্ষেত্ৰত তেওঁলোকৰ অনুৰোধ জনাইছোঁ, এইসকল পাপত গজা নেতাক সংগঠনৰ পৰা বহিষ্কাৰ কৰিব লাগে। কোন কোন আছিলে মূলতে প্ৰাণজিৎ বুলি যিজন ল'ৰা, তেওঁ মূল আগভাগ লৈ আহিছিল। তেওঁ দিনৰ পৰাই মোক ফোন কৰি বিচাৰি আছিল। লগতে ৰূপম কলিতা বুলি এজন ল'ৰা আছিল, আৰু জিতু বুলি এজন ল'ৰা আছিল। আচলতে এইকেইজন ল'ৰাই লিড লৈছিল, আৰু তেওঁলোকৰ নেতৃত্বত প্ৰায় 15 পৰা 20জনমান ল'ৰা আছিল, আৰু গোটেইকেইজনে বাইক লৈ মোৰ ঘৰত গৈছিল। অপদস্থ মানে চাৰিওফালে ঘেৰি লৈ তেওঁলোকে আচলতে শাৰীৰিকভাৱে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। কিন্তু সেইখিনি সময়তে মোৰ ভাতৃ ভিতৰৰ পৰা ওলাই, যিটো যথেষ্ট পৰিমাণে তেওঁলোকে চিঞৰ বাখৰ কৰিছিল, সেইখিনি সময়তে মোৰ ভাতৃ ওলাই আহি মোক কোনো ৰকম মোৰ ঘৰৰ ভিতৰত সোমাই লৈ গেটখন দিছিল। তাৰ ফলত মোৰ প্ৰাণ ৰক্ষা কৰে। কি পদত আছে তেওঁলোকে? কি পদত আছে এতিয়ালৈকে নাজানো, যিহেতু নতুন কমিটি বুলি তেওঁলোকৰ শীৰ্ষ নেতৃত্ববৰ্গই জনাইছে। যি কি নহওক, তেওঁলোকৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে মই জিলা আৰক্ষী অধীক্ষক আৰু যি লাচিত সেনাৰ কেন্দ্ৰীয় নেতৃত্ববৰ্গ তেওঁলোকক অনুৰোধ জনাইছোঁ।